গুণ্ডা টেক্স যথেষ্ট বৃদ্ধি পাইছে। এই গুণ্ডা টেক্সটো কেনেকৈ বৃদ্ধি পাইছে? ৰাস্তাত যদি মানুহ বহি থাকি পইচা কালেকশ্যন কৰে, এটা গুণ্ডা টেক্সে হ'ব। আমাৰ কাৰিগাঁৱে হওক, চেৰপাংগুৰি হওক, যিসকলে বালু ট্ৰাকত আনে, ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা চিণ্ডিকেট আছে। এটা ট্ৰাকৰ পৰা 1300 টকা, 4000 টকা। এই চিণ্ডিকেটটো যেন ইউ পি পি এল চৰকাৰে নাইকিয়া কৰিব লাগে মই অনুৰোধ কৰিছোঁ। আজি 23 তাৰিখ আমাৰ BTCৰ বাজেট ছেশ্যন হ'ল। এই বাজেট ছেশ্যনত মই এটা ডিমাণ্ড কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ, যিহেতু 1987 এপছু আন্দোলনৰ আমাৰ মাজত এপছু আৰু PTCৰ মাজত এটা ডাঙাবাজি হৈছিলে, গণ্ডগোল হৈছিলে। এই সময়ত PTCৰ বহু মানুহে মৃত্যু হ'ব লগা হৈছিলে। ইয়াতে মই এটা ডিমাণ্ড কৰিছোঁ যে এই সময়ৰ পৰা 1987 পৰা যিসকলে PTC মৃত্যু হ'ল, এই মৃত্যুসকলক এক্সগ্ৰেছিয়া দিয়াৰ কাৰণে মই এটা কমিটি বনোৱাৰ কাৰণে ডিমাণ্ড কৰিলোঁ আৰু হাউচে এইটো মানি লৈছে আৰু হাউচ কমিটি এটা বনাব বুলি মোক কথা দিছে। আজি বাজেট ছেশ্যনত আমি দেখিলোঁ যি আগত বাজেট ছেশ্যনত যি কথাবোৰ আমাক কথা দিছিলে, এই কথাবোৰ এই বাজেটত অহা নাই আৰু এই কামবিলাক আমি দেখিব পোৱা নাই। সেইকাৰণে মই ক'ব খোজোঁ, অকল বাজেট ছেশ্যন কৰিলে নহ'ব, বাজেট ছেশ্যনৰ লগত কাম কৰাটো উদ্দেশ্য থাকিব লাগিব। এই উদ্দেশ্যটো আজি ইউ পি পি এল চৰকাৰৰ নোহোৱা হ'ল। আশা কৰিছোঁ যি বাজেট কৰিছে, এই বাজেটত দফা দফা কাম কৰাটো দায়িত্ব। আজিৰ দিনত আমি দেখিছোঁ, কি দেখিছোঁ? যোৱাকালিলৈকে আমি দেখিছোঁ আমাৰ কাৰিগাঁৱে হওক, চেৰপাংগুৰি হওক, যিসকলে বালু ট্ৰাকত আনে, ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা চিণ্ডিকেট আছে। এটা ট্ৰাকৰ পৰা 1300 টকা, 4000 টকা। এই চিণ্ডিকেটটো যেন ইউ পি পি এল চৰকাৰে নাইকিয়া কৰিব লাগে মই অনুৰোধ কৰিছোঁ। কাৰণ আমাৰ যিসকলে বালু পাত্ৰত ঠানি আছে, এইসকলে বহুত কষ্ট পাই আছে। চালান থাকিলেও পইচা দিব লাগিব, চালান নাথাকিলেও পইচা দিব লাগিব। এইটো কোন দেশৰ ছিষ্টেম হ'ল? এই ছিষ্টেমৰ পৰা আঁতৰি থাকিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। বিশেষকৈ মই ফৰেষ্ট এমক মই অনুৰোধ কৰিছোঁ যেন এই ছিষ্টেমত এই কি কয় এইটো মাফিয়া ছিষ্টেমটো যেন আমাৰ BTC অঞ্চলত নাথাকে, মই সেইটোৱে অনুৰোধ কৰিছোঁ। গুণ্ডা টেক্স যথেষ্ট বৃদ্ধি পাইছে। এই গুণ্ডা টেক্সটো কেনেকৈ বৃদ্ধি পাইছে? ৰাস্তাত যদি মানুহ বহি থাকি পইচা কালেকশ্যন কৰে, এটা গুণ্ডা টেক্সে হ'ব। এটাতো লিগেল টেক্স নহয়। আৰু যিসকলে কাগজ আছে, কাগজ চালান আছে, এই চালানৰ পৰাও যদি এটা ট্ৰাকত যদি 1300 টকা ৰাখি দিয়ে, এইটো নিশ্চয় গুণ্ডা টেক্সে হ'ব। এইটো মাফিয়া ৰাজ হ'ব। এই গুণ্ডা টেক্স কৰা এই চৰকাৰৰ পৰা আঁতৰি থাকিবলৈ মই সকলো ৰাইজক অনুৰোধ কৰিছোঁ। আৰু এই সম্পৰ্কে যোৱাকালি ময়ো গম পাইছোঁ, কৰৰপতি আদানীৰ ল'ৰা আমাৰ BTC বা ধুবুৰী ডিষ্ট্ৰিক্টত আহিছে। অকল বাছবাৰীত যোৱা নাই, আমাৰ বিলাসপাৰা চাব ডিভিশ্যনৰ ওচৰত চুৰাপাকৰা কিবা এইবিলাক এৰিয়াটো আহিছে। আৰু ইয়াত ডাঙৰ ডাঙৰ প্ৰজেক্ট কৰাৰ কাৰণে যিহেতু মানুহবিলাক ইয়াত বসবাস কৰি আছে, এইটোক এভেকশ্যন কৰাৰ কাৰণে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভৰ পৰা এতিয়া নটিচ দি আছে। আমাৰো BTCত কি হৈছে দুৰ্ভাগ্যজনক, বুগলাউৰা বুলি এটা গাঁও আছে, ছোটমাল গাঁও, ইয়াত BTC বাছি আছে, BTC ভোট দিয়ে, এই সকলোকে ইয়াতে এভেকশ্যন কৰাৰ কাৰণে যোজা কৰি আছোঁ। আমিও চেষ্টা কৰিছোঁ কেনেকৈ আমাৰ BTC অঞ্চলৰ ৰাইজক কেনেকৈ ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ, আমিও চেষ্টা কৰিছে। নিশ্চয় আজি এই গাঁৱৰ মানুহে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ৰঞ্জিত বসুমতাৰীক যিহেতু ৰেভিনিউ EM হ'ল, তেখেতক এপ্লিকেশ্যন দিব আৰু পৰৱৰ্তী কি হ'ব এইটো চাই আছোঁ। যেন মই ক'ব বিচাৰোঁ, পৰ্বতৰা হ'ল আমাৰ TSP এৰিয়া। এই TSP এৰিয়াত যেন আমাৰ মাটিবিলাকক চৰকাৰক নিদিয়ে আৰু ব্যক্তিগত খণ্ডক প্ৰজেক্ট কৰিবৰ কাৰণে নিদিয়ে, এইখিনি মই সকলোকে অনুৰোধ কৰিছোঁ।